ইজৰাইল আৰু হামাছ। আজিৰ এই যুদ্ধৰ বিষয়ে জানিব হ'লে আমি উভতি যাব লাগিব ইতিহাসৰ হাজাৰটা পৃষ্ঠা। যীশুখ্ৰীষ্টৰ জন্মৰ আগত কেৱল বিশ্বৰ দুটা ঠাইতেই ধৰ্ম প্ৰচাৰৰ কাম চলাইছিল। এটা হৈছে ভাৰতবৰ্ষ আৰু এটা হৈছে মধ্যপ্ৰাচ্য। মধ্যপ্ৰাচ্যত এগৰাকী পেইগম্বৰ হজৰত ইব্ৰাহিম আলাইহি ৱাছাল্লামৰ পৰাই আৰম্ভ হৈছিল এই তিনিটাকৈ ধৰ্ম। এটা হৈছে ইছলাম, দ্বিতীয়টো হৈছে খ্ৰীষ্টান আৰু তৃতীয়টো হৈছে ইহুদী। যি তিনিটা ধৰ্মৰ বিষয়ে আমি ক'ব লৈছোঁ, সেই তিনিটা ধৰ্ম কেনেদৰে আৰম্ভ হৈছিল। হজৰত ইব্ৰাহিম আলাইহি ৱাছাল্লামৰ নাতিয়েকৰ নাম আছিল ইজৰাইল। ইজৰাইলৰ ডাঙৰ পুত্ৰৰ নাম আছিল হুদা বা জিহুছ, আৰু তেওঁৰ পৰাই এই ধৰ্মটোক যিসকলে বিশ্বাস কৰিছিল তেওঁলোকক ইহুদী বুলি কোৱা হৈছিল। উল্লেখযোগ্য যে ইজৰাইলে 12টা বংশক একেলগ কৰি এখন ৰাষ্ট্ৰ বা এখন সাম্ৰাজ্য গঠন কৰিছিল। যিটো সময়ত ঈছা মুছা আলাইহি ৱাছাল্লামক বাইবেলতো প্ৰাধান্য দিয়া হয়, সেইটো সময়ত ইহুদীসকলেও ঈছা আৰু মুছা আলাইহি ৱাছাল্লামক গুৰুত্ব প্ৰদান কৰে। তেওঁ দেখুৱাই অহা ৰীতি নীতিবোৰকে সকলোৱে পালন কৰি আহে। ইহুদীসকলে জীৱনৰ প্ৰথমটো পৰ্যায়ৰ পৰা বৰ্তমানলৈকে বিভিন্ন ধৰণৰ শোষণ আৰু লাঞ্ছনা বাঞ্ছনাৰ সন্মুখীন হৈ আহি আছে। ইহুদীসকলক ইতিহাসে ঢুকি নোপোৱা দিনতো শোষণ কৰা হৈছিল। আপোনালোকে যদি ৰোমান সাম্ৰাজ্যলৈ উভতি যায় তেতিয়া দেখিব পাৰিব ৰোমানসকলে যথেষ্ট শোষণ কৰিছিল ইহুদীসকলক। ৰোমানসকলে ইহুদীসকলক কেৱল শোষণ কৰাই নহয়, ৰাজপথত তেওঁলোকক হত্যা পৰ্যন্ত কৰিছিল। ইহুদীসকলে ৰাস্তাত ওলাই অহা, ৰাস্তা ঘাটত বেপাৰ বাণিজ্য কৰাত বাধা আৰোহণ কৰিছিল ৰোমানসকলে। ৰোমানসকলৰ এই বাধাসমূহ সহ্য কৰি থাকিব লগা হৈছিল ইহুদীসকলে। সেই সময়তে ইহুদীৰ ঘৰত জন্ম হৈছিল যীশুখ্ৰীষ্টৰ। যীশুখ্ৰীষ্টৰ জন্মসূত্ৰে যদিও ইহুদী আছিল, তথাপিও তেওঁ এটা নতুন ধৰ্মৰ জন্ম দিছিল, যাক কোৱা হয় খ্ৰীষ্টান ধৰ্ম। খ্ৰীষ্টান অৰ্থাৎ যীশুক ইহুদী আৰু ৰোমানসকলে সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিল। কিন্তু যীশুৰ মৃত্যুৰ 300 বছৰ পাছত এগৰাকী ৰোমান সাম্ৰাজ্যই খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিলে, আৰু গ্ৰহণ কৰাৰ পিছত ইহুদীসকলৰ ওপৰত অত্যাচাৰ আৰু দুগুণে বাঢ়ি গ'ল। ইহুদীসকলে পলাই গৈ জলপথেৰেই হওক বা স্থলপথেৰেই হওক বা সাগৰৰ কিনাৰেই হওক, কিন্তু পলাই গৈ বৰ্তমানৰ যিটো ঠাই ইজৰাইলত বসবাস কৰিব ল'লে। ইয়াৰ পিছতে আৰম্ভ হ'ল বিশ্বৰ ইতিহাসত এক কলংকিনী পৃষ্ঠা, প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ সময়খিনি, য'ত জাৰ্মানত হিটলাৰৰ নিৰ্দেশ অনুযায়ী ইহুদীসকলৰ ওপৰত চলাইছিল অমানৱীয় অত্যাচাৰ আৰু নিৰ্যাতন। আৰু সেই সময়ত তেজেৰে ৰক্তাক্ত হৈ পৰা জাৰ্মানী ইহুদীসকলেও পলাই গৈ আমেৰিকা আৰু মধ্যপ্ৰাচ্যত থাকিবলৈ লয়। উল্লেখযোগ্য যে জাৰ্মানীত জন্মগ্ৰহণ কৰি আমেৰিকাত শৰণাপন্ন হোৱা বিশ্বৰ আটাইতকৈ ডাঙৰ বৈজ্ঞানিকজন আছিল এলবাৰ্ট আইনষ্টাইন। ইয়াতে আমি এটা কথা উল্লেখ কৰিব পাৰোঁ যে 19শ শতিকাত ইহুদীসকলে এক নতুন ৰাষ্ট্ৰ বিচাৰি হাহাকাৰ কৰিছিল, আৰু সেই সময়ত মধ্যপ্ৰাচ্যত ইংৰাজৰ শাসন চলিছিল। ইংৰাজে ভাৰতবৰ্ষক ধৰ্মৰ নামত খণ্ড বিখণ্ড কৰা কৰ্মৰ দৰে একেই খণ্ড বিখণ্ডতৰ সৃষ্টি কৰিছিল পেলেষ্টাইনত। আৰু তেতিয়া তেওঁলোকে ইহুদী আৰু পেলেষ্টাইনসকলক শাসন কৰি থাকিব পৰা নাছিল, আৰু 1247 চনত যেনেকৈ ভাৰতবৰ্ষক 3টা ভাগত ভাগ কৰিছিল, ঠিক তেনেদৰে 1948 অৰ্থাৎ ইজৰাইলৰ দৰে দেশে জন্ম লাভ কৰিছিল। ভাৰতৰ দৰে পেলেষ্টাইনকো 3টা ভাগত ভাগ কৰি তাৰে 2টা ভাগ পেলেষ্টাইন আৰু এটা ভাগ ইজৰাইলক দি থৈ যায়। আৰু তেতিয়া ইজৰাইলে একমাত্ৰ ৰাষ্ট্ৰ য'ত কেৱল ইহুদীসকলে বসবাস কৰিছিল। কিন্তু এই কথা আৰৱৰ অন্য ৰাষ্ট্ৰসমূহে মানি ল'ব পৰা নাই, আৰু মাত্ৰ এবছৰৰ পিছত অৰ্থাৎ 1949 চনত ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ হয়, আৰু সেই যুদ্ধ যিমানেই শক্তিশালী আছিল, ইজৰাইলেও তেওঁলোকৰ শক্তিৰ জৰিয়তে সমগ্ৰ বিশ্বৰ আগত দাঙি ধৰিছিল। আৰু সময়ৰ লগে লগে ইজৰাইল শক্তিশালী হ'ব ধৰিলে। ইজৰাইলে কেনেদৰে পেলেষ্টাইনক নিজৰ মাজত আনিব ল'লে তাৰ এক জ্বলন্ত উদাহৰণ হ'ল এই মানচিত্ৰসমূহ। আৰু প্ৰায় এবছৰ জুৰি চলা যুদ্ধত ইজৰাইলে নিজৰ শক্তি প্ৰয়োগৰ জৰিয়তে জয়ী লাভ কৰে। 1947 চনত পেলেষ্টাইন স্বাধীন হোৱাৰ পূৰ্বে ইংৰাজে এক নিৰ্বাচনৰ সৃষ্টি কৰে, আৰু সেই নিৰ্বাচনত ফলাফল হ'ল পেলেষ্টাইনৰ এটা অংশ 55% আৰু আনটো অংশ 45% বিভক্ত কৰিছিল। 55% বিভক্ত হোৱা অঞ্চলটোত বসবাস আৰম্ভ কৰিছিল ইহুদীসকলে, আৰু বাকী 45% পেলেষ্টাইনত অন্তৰ্ভুক্ত হ'ল, আৰু পেলেষ্টাইনক 2টা ভাগত বিভক্ত কৰে। তাৰে এটা অংশ হৈছে গাজা, আনটো অংশত পেলেষ্টাইন। যিটো সময়ত পেলেষ্টাইনত পেলেষ্টাইন চৰকাৰ আছে, সেইটো সময়ত গাজাত হামাছৰ ৰাজত্ব চলি আছে। ইতিহাসৰ পাত উলটালে দেখা যায় যে বৰ্তমান চলি থকা যুদ্ধৰ খলনায়ক হৈছে হামাছ।
কিছু দেশৰ মতে হামাছ হৈছে এটা সন্ত্ৰাসবাদী সংগঠন আৰু কিছু দেশৰ মতে ই হৈছে এটা ৰাজনৈতিক দল আৰু কিছু দেশৰ মতে ই হৈছে এটা ভাল দল সংগঠন বহুতো দেশৰ সমৰ্থনৰ ভিত্তিত 1973 চনত হামাছে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিছিল আৰু সৰ্বমুঠ 50 বছৰৰ পিছত আজিৰ তাৰিখত হামাছে 5,000 মিছাইলেৰে একেলগে আক্ৰমণ কৰিছে ইজৰাইলৰ ওপৰত আৰু ইজৰাইলেও প্ৰত্যুত্তৰ দিবলৈ সাজু আৰু ইজৰাইলে ইতিমধ্যে আৰ্টিকল 40 সমগ্ৰ দেশৰ বাবে জাৰি কৰিছে আৰ্টিকল 40 মানে যুদ্ধৰ বাবে প্ৰয়োজনীয় যিকোনো কাম সেনা বাহিনীয়ে কৰিব পাৰিব আমাৰ এই কথাবোৰ কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব